আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। তো এতিয়া সময় হ'ল আপোনাৰ 6:30 আৰু আজি মানে আমাৰ ঘৰত কঠীয়া পাৰা হ'ব, যিহেতু সেইদিনাখন কোৰ মাৰিছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'টো দেখিছিলে আপোনালোকে। তো আজি মানে সেই আৰু এচাম কোৰ মাৰি মেলি আজি আপোনাৰ কঠীয়া পাৰা হ'ব। এইফালে বৰ্তাহঁত দাদাহঁত আহি মেলি কোৰ মাৰি আছে আজি কঠীয়া পাৰিবৰ কাৰণে। এইফালে পানী হেঁচা হ'ব আগত দেখাই আছোঁ আপোনালোকক। তো এইফালে বৰ্তাহেঁতি কোৰ মাৰি আছে, কোৰ মৰাৰ পিছত সিফালে আগত দাদাহেঁতি ৰখি আছে, পানী হেঁচিব লাগিব। পানী হেঁচি পিনে এইফালে পানীখিনি পঠিয়াই মেলি তাৰপিছত হেৰি কৰা হ'ব, কঠীয়া পাৰি দিয়া হ'ব ইয়াত। এইটো পানী ড্ৰেন, এইটো পানী ড্ৰেন দি দিছে এইফালে পানী দিছে, এইফালৰ পৰা পানীটো হেঁচি দিয়া হ'ব এনেকৈ। আৰু বন্ধু বান্ধৱীসকল, যিহেতু পানীৰ মানে ব্যৱস্থাটো আমাৰ ঘৰৰ পৰা ইয়াত দিবৰ কাৰণে যথেষ্টখিনি দূৰ হয়, সেইটো কাৰণে এইফালৰ পৰা পানী দিয়া হ'ব এই পুখুৰীটোৰ পৰা। পাইপ নাই, পাইপ ইমান দীঘল পাইপ নাই কাৰণে মানে ইয়াৰ পৰাই পানী হেঁচি পিনে দিব লাগিব। এতিয়া এইফালে বৰ্তা দাদাহেঁতি পানী হেঁচিবৰ কাৰণে ইয়াত চব হেৰি কৰি আছেহি। এইফালৰ পৰা পূৰা পানীটো হেঁচি দিয়া আছে, এইডোখৰত দাদাহেঁতি হেঁচি আছে। তো এইফালৰ পৰা আহি আছে এনেকৈ এইফালৰ পৰা আহি পিনে এইফালে গৈছে। তো এইফালে বৰ্তাহেঁতি কোৰ মাৰি আছে, বৰ্তাহেঁতি পাপাহেঁতি। আৰু সৈটো ভাইটি এতিয়া সি আহিছে হেৰিয়ৰ পৰা। এইফালে চব বন্ধু বান্ধৱীসকল, এইফালে গোটেইখিনি মানে গোটেই মাটি পানীখিনি মানে এইফালে হেঁচি দিয়া হৈছে। হেঁচি দি পিনে এইফালে আপোনাৰ এইফালে মৈ আনি থোৱা আছে পাপাই এখন। মৈখন মানে এইখিনি চব মিহি কৰি দিয়াৰ পিছত ইয়াত মৈ চলোৱা হ'ব। মৈ চলাই পিনে তাৰ ওপৰত মানে কঠীয়াখিনি পাৰি যোৱা হ'ব এইফালে। আৰু এইফালে চব মৈখন গধুৰ হ'বৰ কাৰণে পুৰা খুন্দা এটা বান্ধি দিছে পাপাই ওপৰত, মৈখন ভালকৈ তেতিয়া চলিব। তো বন্ধু বান্ধৱীসকল, কঠীয়াখিনি পাৰিবলৈ অলপ টাইম আছে, এইখিনি মৈ চৈ চলাব আছে। তো আপোনালোকক ঘৰত কি আয়োজন চলি আছে আপোনালোকক দেখাওঁগৈ অলপ। আৰু বন্ধু বান্ধৱীসকল, ভোজৰ কাৰণে এইফালে কালি পাপাই কুকুৰা এটা আনিছিলে, তাকে কুকুৰাটো এইফালে দাদাই গুচাই আছে। ব্ৰইলাৰ কুকুৰা এটা আনিছিলে 2 কেজিয়া, সেইটো গুচাই মেলি ৰেডি কৰি পিনে এইটো বনোৱা হ'ব। আৰু এইফালে বৌমাই চব্জি কাটি আছে হেৰিয়ৰ কাৰণে, এইখিনি ব্ৰইলাৰটো লগত বনোৱা হ'ব ন। আলু আৰু ৰঙালাও আছে, এইফালে পিঁয়াজ, গাজ ক'ত আছে ভিতৰত, গাজো আছে বোলে, আৰু মটৰ আছে। আৰু বন্ধু বান্ধৱীসকল, এইফালে মৈ চলাবলৈ হৈ গ'ল। এইফালে চব দাদাহেঁতি মৈ চলাই আছে। মৈ চলোৱাৰ পিছত সাৰখিনি দিয়া হ'ব নহবা? অঁ, সাৰ দিলেই। তাৰপৰা কঠীয়াখিনি হেঁচি দিয়া হ'ব। এইফালে এই আগৰখিনি এইখিনি হেৰি কৰিবলৈ আছেই। এইফালে আগতে এইখিনি মৈখন চলাই লৈছে। এইফালে মৈখন চলাই দিয়াৰ পিছত কি ধুনীয়া হৈ গৈছে চব, সেইফালে পূৰা মিহি সমান হৈ গৈছে, পূৰা সমান দেখিছে পূৰা। তো এইফালে পাপাই কঠীয়াখিনি লৈ আহি গ'ল। এইফালে আগ ল'ব লাগে, লখিমী আগ ল'ব লাগে। তো সেইটো কাৰণে এইফালে তামোল পাণ দি এখন আগ ল'ব এতিয়া, ধূপ জ্বলাই পিনে। আৰু এইফালে কঠীয়াখিনি লৈ আনিলে পাপাই ধুনীয়াকৈ, এতিয়া ধূপডাল জ্বলাই দিব। তিনিচিটা কঠীয়া মাৰি তিনিমুঠি কঠীয়া হেৰি কৰিবলৈ লখিমীলৈ।
খেতিয়কৰ পৰম্পৰা এইবোৰ। এতিয়া কি কওঁ ঘৰ বন্ধু-বান্ধৱীসকল কঠীয়া সিঁচি শেষ হৈ গ'ল। তো এতিয়া চব ঘৰলৈ গৈছে। ঘৰলৈ গৈ মানে গা পা ধুই আহি তো ভাতটো আমাৰ ঘৰতে খাব। তো এইফালে মায়ে মাংসখিনি বনাই আছে। হৈছেগে নাই আমাৰ? তো মোৰো ভোক লাগিছেগে। তো এই চব্জিখিনি সিজাৰ পিছত ভাতটো খাই ল'ব লাগিব। ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। One eternity later. তো বন্ধু-বান্ধৱীসকল উঠনি কঠীয়া পাৰি মেলি আহি ভাত চাত খাই বৈ শুই থাকিলোঁ। ভিডিঅ' চিডিঅ' নকৰিলোঁ তেতিয়া। তো মানে শুই থাকিলোঁ মানে উঠনি আহি পিনে ভাগৰ লাগিলে মানে আজি যিহেতু ৰাতিপুৱা শুই উঠিছিলোঁ। তো ৰাতিপুৱা মানে সোনকালে উঠিছিলোঁ, সেইটো কাৰণে আকৌ ভাতটো খাই দিয়াৰ পিছত আকৌ টোপনি ঝাল আহি গ'ল। সেইকাৰণে শুই থাকিলোঁ। শুই থকাৰ পিছত আৰু শুই থাকিলোঁ যে এতিয়া উঠিছোঁ। আৰু এটা কথা বন্ধুসকল, আজি মানে গাহৰি পোৱালি দিলে আমাৰ 7টা। এইকেইটা চব পুৰা 7টা আছে পোৱালি। অকমানি কেইটা মাইকী কেইটা আছে? এইকেইটা চাওক, মম লগা পুৰা গাখীৰ খোৱাত ব্যস্ত হৈ আছে। মাকজনী পৰি আছে, ঘেং ঘুৰি আছে। বগাকেইটা উলি খাই গৈছে। মম লাগিছে না পোৱালিকেইটা? চুনু, এইকেইটা কি পোৱালি দিলে? এইকেইটা ভগক পোৱালি। তোমাক লাগিব নাই? মই ডাইপাৰ ল'ম এটা কৰি অকলে এটা ল'বা নেকি? আৰু নিদিয়ে মোক এটাহে দিব। মোক দিব নাই, মোক দিব নাই। তোমাকো এটা দিব আমাৰতো কোনটো কৈ দিয়াচোন। কোনটো? বগাটো নে কোলাটো? আমি হোৱাইট কালাৰ ল'ম ন? বগাটো নে কোলাটো? কোনটো ল'বা? হোৱাইট কালাৰ। হোৱাইট কালাৰ। অ'কে। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো আমি মানে এফালে যাব লাগিব এতিয়া। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ এতিয়া। তো যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব, কেনেকুৱা পালে জনাব কমেণ্টত। আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটোলৈ নতুন হয়, তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মানে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকিব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো লগ পাম আপোনালোকক আৰু এটা নতুন লগত। টিল দেন, বাই বাই।